হেল্ল' বন্ধুসকল, কি খবৰ? পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সকলোৱে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি আমি গৈ আছোঁ গাঁৱৰে পেট বিহু কৰিবলৈ। আপোনালোকৰ ফালে পেট বিহু কৰা নাই সকলোৱে লাইক কমেণ্ট কৰি জনাব। আৰু পোনপ্ৰথমভাৱে মই এইটো ব্লগ বনাইছোঁ, গতিকে আপোনালোকে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভাল পালে আৰু মৰম আশীৰ্বাদ কৰিব সদায়, যাতে ভাল ভাল কণ্টেণ্ট লৈ আপোনালোকৰ মাজলৈ আহোঁ। আৰু ভিডিঅ'টো চাই থাকক, স্কিপ নকৰে শেষলৈকে। তো ইমানে মই এতিয়া যাম, আপোনালোকক দেখাম সকলোকে ভাল ভাল কেনেদৰে আমি বিহু কৰিছোঁ সকলোবোৰ দেখাম। গতিকে আপোনালোকে স্কিপ নকৰিব, শেষলৈকে চাই থাকক। মোতকৈ আগে আহি এওঁলোক চাহ খাইছেহি, মোৰ অহা দেৰি হ'ল। আৰু ইয়াত চাহ খাই মেলি আমি এতিয়া প্ৰথম ঘৰ মানুহৰ ঘৰত ঘাট মাৰিবলৈ গৈছোঁ। এয়া তেওঁলোক সোমাই গৈছে আৰু মই ইয়াতে ৰখি আছোঁ দাদাৰ বাবে। फैसला कर ले। ये 50 शेड्स ऑफ बकचोदी मुझे समझ में नहीं आ रही है। क्या 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 चाहिए, क्या किस चीज की जरूरत है तुझे? और अभी तो रुको, क्लाइमैक्स अभी बाकी है। ইয়াতে আমাক চাহ খাবলৈ মাতিছে ভিতৰলৈ। আৰু আগতে কি জানেনে, আমি আগতে চাহ খাবলৈ হ'লে, বিহু কৰিবলৈ গ'লে প্ৰধানকৈ চাহ খাবলৈ গ'লে একদম পূৰা এক্সাইটেড হৈ থাকোঁ। চাহ খাবলৈ দিলে গোটেইখিনি থপা মাৰি ধৰোঁ, তেনেকৈ। আজিকালি বাৰু ইমান এনেকৈ নাই, ডাঙৰ হৈ আহিলোঁ যে। হ'লেও মানে পেট বিহু ক'লে মানে অকল খোৱাটোৱে মেইন, সেইটো কাৰণে আমি এতিয়া খাবলৈ যাম এতিয়া ভিতৰলৈ। ভিতৰৰ পৰা একদম চাহ লৈ আহিছে আমাৰ, চাহৰ বাবে আয়োজন কৰি আছে। আৰু এয়া লৈ আহিছে আমাৰ কাৰণে। এইফালে দে কৈ ন্যায় দিয়া, তেওঁ ফাৰ্ষ্ট খাই লৈছে। सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। lagi deh mau
ঢোল বজাব লৈছে বুলি নাভাবিব, ই নাজানে বজাবলৈ, এনেই শিকিছে আৰু শুকাই দিওঁ চাওঁ অলপ এইপিনে আপুনি থ মাৰি আছোঁ, ফটো মাৰি আছোঁ, ফটো মাৰি আছোঁ। পূৰা বিষাই গৈছে হাতখন ঢোল বজাই, আপোনালোকে বেলেগ বুলি নাভাবিব। আৰু গাইজ ঘৰতে লং লংকৈ বাঢ়ি অহা দুটা ক্ৰিকেট খোৱা দুটাক এনেই ঘৰতে ৰখি থাকে, সেইটো কাৰণে আমাৰ বিহু কৰিবলৈ লৈ আহিলে সিহঁতৰ পৰা এনেকৈ খালি। এইটো কন্দলি, এইটো কমলি, লাও খা বেঙেনা খা, এইকেইটা খাই দিব লাগে মানে। তাৰপৰা বিহু খোৱা পইচা কি খানা আৰু তই বিহু খোৱা লোৱাই নাই। रुको क्लाइमैक्स अभी बाकी तुमसे प्यार करता है सलाम, मौका मिलेगा तो हम बता देगा, तुमसे प्यार करता है सलाम। 150 रुपया देगा। পূৰা বিষাই গৈছেগৈ বহীকেইটা খোজকাঢ়ি বেলেগ বুলি ভাবি দিছে, গম পাইছে? বহীকেইটা বিষাই গৈছে খোজকাঢ়ি একদম বহুত দূৰত বিহু কৰিবলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চালে গম পাব আপোনালোকে। এইকেইটা আমাৰ গাঁৱত ফ্ৰীকৈ খোৱা মালকেইটা, নদীত উঠি বাঢ়ি অহা ল'ৰাকেইটা, লেংলিংকৈ ওখ দুইটা, এইটো মদাহী। তাক মেলিলে সোনকালে ফৌজি গাহনা উৰি ফুৰিব। আমাৰ মেইন মানুহকেইটা বহাগ বিহু শুভেচ্ছা থাকিব, সেইটোৱে দেখালে যে ঢুলীয়া ভঙাই ঢুলীয়া। এঘৰ দুঘৰ কৰি এতিয়া সমাপ্ত হ'বলৈ হৈছে আৰু শেষৰ ঘৰত আমি এতিয়া বিহু গাই পিনে এতিয়া শৰাই তেওঁলোকে দিছে। আৰু আপোনালোকে ভিডিঅ'টো কেনে পালে লাইক কমেণ্ট কৰি জনাব আৰু সেয়াই শ্বেয়াৰ কৰিব ভিডিঅ'টো ভাল পালে। ৰাইজৰ মাজত জিলিকি থাকিবলৈ মূৰৰ চুলি